গুলি মারি দেখাবে নাকি ভাই এটা তো হেল্ল' গাইজ ৱেলকাম টু আছাম JMD ব্লগছ। তো মোৰ লগত আছে দাদা আৰু কেনেকা চিটুৱেশ্যন এই পূজাত কালী পূজাত লাভদাংগুৰিত। তো আপোনালোকক শেষলৈকে দেখাই গৈ থাকিম। তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। ইয়াতে ভেৰাইটিজ ডিজাইনৰ মানে জেকেট চুৱেটাৰ ঠাণ্ডা দিনৰ কাপোৰ যোনবিলাক ইউজ কৰে তো এইবিলাক পাব। ব্ৰেণ্ডৰ মাল আনিছে নতুন আপকামিং 2022 নতুন পুষ্পা উৰা কাপড় আছে, লস্কর রায় উরা কাপড় আছে, আচ্ছা আচ্ছা কাঁচা বাদাম উরা কাপড় আছে, আচ্ছা আচ্ছা গরম টি শার্ট হবে, গরম সুতি চাদর হবে, গরম শল হবে, আর আচ্ছা, ব্যাক আচ্ছা। সাইড ব্যাক কভার হিরামতি কালার ময়নামত ডিজাইন, হ্যাঁ, হ্যাঁ। বাদাম বাদাম দাদা কাঁচা বাদাম, আমার কাছে নেই তো ভাজা বাদাম, শুধু কাঁচা বাদাম থাকে। যদি পায়ের জোড়া হাতের বেলা সিটি কলার চেন দিয়ে যাবেন তাতে সমান সমান তোমরা বাদাম পাবেন। যেটো যিবিলাক প্যান্ট আছে হ্যাঁ, হ্যাঁ। আপনার লেডিছৰ মানে যিবিলাক বস্তু লাগে আমাৰ সব আছে, টি শাৰ্টও আছে, হ্যাঁ, হ্যাঁ। জেন্টস লেডিজ। এনেকা ৰেঞ্জৰ কাপোৰ আছে কিমানৰ পৰা কিমানলৈকে পায় আপোনালোকৰ দোকানত? আমাৰ যেটো নাইকৰ জেকেট আছে আন্ডাৰ কাপড় গরম সেইটো আপনার আছে 950 টাকা, 1150, 1250। আৰু এইবিলাক আপোনালোকে চাব পাৰে কেৰকেৰি বুলি কয়। আৰু ইয়াতে 1 2 3 4 এনেকা নাম্বাৰ থাকে, আপোনালোকে ধৰি পুৰস্কাৰ জিকিব পাৰে ভাই। ভাই গৰম গৰম পুচকা চাব পাৰে। এতিয়া আমি এইবিলাক লাইন লাইন কৰি দোকান দিয়া হৈছে ইয়াতে। আৰু পুতলা বিক্ৰী কৰা হয়, এইবিলাক পুতলা আছে আৰু লেডিজ মানুহৰ বেগ এইবিলাক যিবিলাক লাগে আপোনালোকক সকলোবোৰ ইয়াতে পাই যাব। তো আপোনালোকে আহক লাভদাংগুৰি বজাৰত আহক। আপোনালোকে গাইজ চাব পাৰে ৰেজিনা ৱাটাৰ বোৰ্ড লিখা আছে আৰু ইয়াতে ৱাটাৰ বোৰ্ড, ইয়াতে আপোনালোকৰ বাচ্চাবিলাকক আনি ৱাটাৰ বোটিং কৰাব পাৰে। আৰু একবাৰ গরম গরম আৰু একবাৰ গৰম গৰম পুচকা ভাই, গৰম গৰম পুচকা খাবলং ভাই। সিহঁতে কলগাছিৰ পৰা আহিছে। তো ভাইহঁতৰ দোকানটো দেখাই আছো। ভাইহঁতে কলগাছিৰ পৰা আহিছে আৰু ভাইহঁতে আনিছে গুগলছৰ দোকান। তো ছানগ্লাছেছ তো ডিফাৰেণ্ট ভেৰাইটি ধৰণৰ আপোনালোকক ছানগ্লাছ পাব। নাই কিছু তুমি ছানগ্লাছ পাব কি না পাব পাব। তো এইবিলাক ছানগ্লাছ দেখাইছো, ডিফাৰেণ্ট টাইপছ অফ ছানগ্লাছ, মানে যেনেকা লাগে আপোনাক গুগলছ চশমা যেনেকা ধৰণৰ লাগে আপোনাক, ৰেড কালাৰ, ব্লেক কালাৰ, ব্লু কালাৰ চব ইয়াতে এভেইলেবল আছে। তো ভাই কিমানৰ পৰা কিমান টকালৈকে আৰম্ভ আছে? কমৰ পৰা বেছি? 200, 250। আচ্ছা 100, 150, 200, 250 পৰা টপ কিমানলৈকে আছে? সব নাই, এইটোৱে টপ। টপ নাই, এইটোৱে টপ। 100, 150, 200, 250। ঠিক আছে। তো যদি মোৰ ফালৰ পৰা ছাবস্ক্ৰাইবাৰ ডিছকাউণ্ট দিবা ন? আচ্ছা আচ্ছা। যদি মোৰ ফালৰ পৰা কোনোবাই এই ভিডিঅ'টো চাই আপোনালোকে যদি ইয়াতে চশমা কিনিব আহে এই পূজাৰ দিনকেইটা, তো আপোনালোকক টোটেলি ডিছকাউণ্ট দিয়া হ'ব। ভাই যিহেতু কৈছে ডিছকাউণ্ট দিব। আৰু এইবিলাক খাৰু জেন্টছৰ খাৰু কেনেকা দাম ভাই? এইবিলাক আৰু 150, 120, আচ্ছা আচ্ছা আচ্ছা। তো যিবিলাক খাৰু দেখালো এইবিলাক 130, 120, 110 এনেকা। ও বে ভাই কেনে লাগছে উঠি? কেনে লাগছে? আপুনি কি ক'ৰ পৰা আহিছে? মই বৰপেটা ৰোডৰ পৰা। বৰপেটা ৰোডৰ পৰা আহিছে। আচ্ছা আচ্ছা। মই বৰপেটা ৰোডতে যেনিবা ডাঙৰ হৈছোঁ, তাতে থাকিছিলোঁ। তো এইবিলাক যে দাম ছোৱালী মানুহ বা তিৰোতা মানুহৰ এইবিলাক খাৰু আছে, কিমানৰ পৰা কিমান টকালৈ লাষ্ট আছে? মানে কিমান টকাৰ পৰা আৰম্ভ, কিমান টকালৈ শেষ? ধৰকচোন 50 টকাৰ পৰা 200 টকালৈকে আছে আমাৰ। আচ্ছা আচ্ছা। এইবিলাক সোণা খাৰু যে আপোনালোকে দেখা পাই আছে, মই দেখাই আছোঁ। এইবিলাক মোৰ লগত এই মালিক আছে, দোকানৰ অনাৰ। তো এইবিলাক 50 টকাৰ পৰা আৰম্ভ হৈ 200 টকালৈকে আছে। যদি মোৰ ভিডিঅ'টো কোনোবাই চাই আহে আপোনাৰ দোকানত, কিবা ডিছকাউণ্ট দিব নে নিদিয়ে? ডিছকাউণ্ট দিম। আচ্ছা আচ্ছা। যদি মোৰ ভিডিঅ' চাই কোনোবাই ইয়াৰ দোকানত আহে তো আপোনালোকক ডিছকাউণ্ট দিয়া হ'ব। এই পূজাৰ দিনকেইটাহে মাত্ৰ, অনলি ফৰ এই পূজাৰ দিনকেইটাতে। ফৰ অনলি চামা পূজা। ফৰ অনলি চামা পূজাই দাদাই কৈ দিছে। তো চাই থাকক ভিডিঅ'টো শেষলৈকে। অলপ নতুন নতুন শ্বট দেখাই আছোঁ আৰু নতুন নতুন কি কি দোকান আহিছে, কি কি অহা নাই বা কেনেকা চিটুৱেশ্যন। আচ্ছা আচ্ছা। মোৰ ফালৰ পৰা যদি ছাবস্ক্ৰাইবাৰ কোনোবাই আহে ডিছকাউণ্টটো অলপমান হ'লে ডিছকাউণ্ট ডিছকাউণ্ট হ'ব ন ভাই?
তো অলৰেডি ভাইহঁতে কৈ দিল এতিয়া মোৰ ফালৰ পৰা যোনে ছাবস্ক্ৰাইবাৰে চাই কিনে ইয়াতে কাপোৰ ল'ব আহিব তেওঁলোকক ডিছকাউণ্ট দিয়া হ'ব ডিসকাউন্ট দিব ইয়াত ডিসকাউন্ট পাব আৰু এই দাদাওতে আহে এইবাৰ নতুনকে আহিছে ন দাদা ঠিক আছে আগতে আহিছিলে আচ্ছা কোন জেগাৰ পৰা আহিছে আপোনালোক আমি আহিছি ভক্তডুবাৰ পৰা ভবানীপুৰ ভবানীপুৰ আচ্ছা 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 তো লগ পাই ভাই ভাল লাগিল আগলৈ আৰু নেক্সট ইয়াৰ আপোনালোকক লগ পাম বুলি আশা ৰাখিলোঁ ঠিক আছে তো মোৰ লগত জানে এয়া দাদা আছে এইখন দোকানৰ অনাৰ হয় তো দাদা দুই আষাৰ কি ক'ব কম দৰে আমি বিক্ৰী কৰি আছো আচ্ছা আচ্ছা আৰু এই যেকেইদিন পূজা চলিল আপোনাৰ আমাৰ ইয়াত লাভদাংগুৰিত তো কেনেকুৱা লাগিছে চেল কিবা অলপ কম বেছি চেল নাই চেল নাই ন চেল নাই। যিহেতু 2 দিন বৰষুণৰ দিন গ'ল ন সেইকাৰণে অলপ চেলটো কম হৈছে তো আগলৈ কি আশা কৰে চেলটো ভাল হওক আমিও আশা কৰোঁ হয়নে নহয় দাদা তো আৰু পূজা 4 দিন আছে কণ্টিনিউ আজি বাদ দি কিনে কেইদিন আছে দাদা 3 দিন আছে ন 3 দিন আছে তো দাদা ক'ৰ পৰা আহিছিল আপুনি গোবৰ্ধনা দাদা আহিছে গোবৰ্ধনাৰ পৰা আৰু দাদাৰ এইখন দোকান হয় এইখন অৰ্নামেণ্টছৰ দোকান হয় টোটেলি লেডিছৰ যিবিলাক অৰ্নামেণ্টছ সোণা গহনা এইবিলাক আপোনালোকে ইয়াতে পাব এইবিলাক ভেৰাইটিজ ডিজাইন আছে আপোনালোকে চাব পাৰে তো আপোনালোকক দেখাই আছোঁ আপোনালোকক মালাবিলাক দেখাই আছোঁ ছোৱালী মানুহৰ চববিলাক তো মালা কিমানৰ পৰা কিমানলৈকে আৰম্ভ কিমানলৈকে শেষ আছে আপোনাৰ দোকানত আচ্ছা আচ্ছা 20 টকা 10 টকাৰ পৰা আৰম্ভ কৰি মানে 500 টকালৈকে আপোনালোকৰ দোকানত ছোৱালী মানুহ লেডিজ মানুহ অৰ্নামেণ্টছবিলাক বিক্ৰী হয় হয়নে নহয় তো ভাই পাণ বনাই আছোঁ যে ইয়াতে কি কি দিছে লং এলাচি আৰু ডাব মজা হ'ব ন পাণবিলাক মজা ঠিক আছে ভাই খাই চালে গম পাম হয়নে নহয় মোৰ লগত আছে নিতুল দা কি ক'বা পাণ খাই ভাল লাগিব ন আজি দাদা ভালকে বনাই দিব পাণ আমাৰ ইয়াত পাণটো নাপায় এই পূজাত আহিছে পাণ বাছ ভালকে পাণ বনাই দিব পাণ খাম ঠিক আছে ভাই কি খবৰ আপোনাৰ কি বেচিছে বন্দুক ন বন্দুক বেচিছে হাতিয়াৰ তাকে লৈ দেখাবে এটা কেনেকুৱা থাকে এ আমাৰ ওচৰত আছে আমাৰ গাঁৱৰে দাদা কেনে খবৰ পূজা চাই কেনে লাগিল ভাল লাগিছে ন তো ৰাকেশ ভাইয়ে হাতত বন্দুক লৈছে দাম কেনেকা কিমানৰ পৰা কিমানলৈকে আপোনাৰ ইয়াতে বন্দুকৰ দাম আৰম্ভ হৈছে ল'ৰা ছোৱালী খেলা 1500 আছে আচ্ছা 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 আপোনাৰ লয়েষ্ট কিমান আছে একেবাৰে কম দামৰ কোন কিমান আছে 150ৰ পৰা আৰম্ভ কৰি 1500 টকালৈকে আপোনাৰ ইয়াত ভেৰাইটিজ বাচ্চা খেলা বন্দুক পিস্তল আদি পায় ন এইবিলাক দেখাইছোঁ AK-47 এইবিলাক শ্বটগান ৰাকেশ এয়া শ্বটগান লৈছে ৰাকেশ গুলি মাৰি দেখাবে নেকি ভাই এটা ফালৰ পৰা কোনোবা কাষ্টমাৰ ভিডিঅ' চাই পেলাই আহে কিবা ডিছকাউণ্ট দিব আচ্ছা ভাইয়ে কৈছে যিহেতু যদি ভাইয়ে মোৰ ফালৰ পৰা ভিডিঅ' চাই পেলাই কোনোবা কাষ্টমাৰ ইয়াতে বন্দুক বা ল'ৰা ছোৱালী কিবা খেলা বস্তু কিনিব আহে তো ভাইয়ে ঠিক আছে তো ভাই লাইক কৰক শ্বেয়াৰ কৰক কৈ দিয়ক ভিডিঅ'টো লাইক কৰক শ্বেয়াৰ কৰক কমেণ্ট কৰক আৰু ভিডিঅ'টো মোৰ লগত আছে বিষ্ণু ভাই আৰু বিষ্ণু ভাই গুৱাহাটীৰ পৰা কেতিয়া আহিছে বিষ্ণু ভাই মই আজি ৰাতি আহি পাইছোঁ আৰু ছাৰক মই মাতিহেঁতেন ফোন কৰিহেঁতেন মই জনাইছোঁ যে আচ্ছা আচ্ছা তো অসুবিধাৰ কাৰণে বিষ্ণু ছাৰে আজি যেনেকা তেনেকা নহওক পূজা চাবলৈ আহিছে আৰু মানে মই লগাল পোৱা নাছিলোঁ মানে ফোন লগ পোৱা নাছিলে মোক কৈ দিয়া ভিডিঅ'টো ভাল লাগে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু আগবাৰে লৈ যাওক জিন্তু ভাইক নেকি একবাৰ লৈ যাওক জিন্তু ভাইক আৰু আমাৰ দেৱালীৰ কাৰণে শুভেচ্ছা মানে মেলা পাতিছে এইটো কাৰণে চবকে শুভেচ্ছা দিলোঁ শুভেচ্ছা দিলোঁ আৰু আচ্ছা আচ্ছা ঠিক আছে